হাই ফ্ৰেণ্ডছ, আজি মোৰ ফাৰ্মৰ এটা নতুন আপডেট আপোনালোকক দিব ওলাইছোঁ। হাই ফ্ৰেণ্ডছ, দৰঙীয়া অল প্ৰাঞ্জিক ফাৰ্মিং টিপছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাই থাকক মোৰ ভিডিঅ'টো। মানে আজি মোৰ ফাৰ্ষ্টতে আপোনালোকক দেখুৱাম মোৰ লোকেল মুৰ্গী পোৱালি কিমান ডাঙৰ হৈছে, সেইটো আপোনালোকক দেখুৱাম। তাৰপিছত মই আপোনালোকক মোৰ গাহৰি ফাৰ্মৰ এটা সৰু আপডেট দি দিম, চাই থাকিব। এইকেইটা চাওক, আপোনালোকক দেখুৱাইছিলোঁ, ইয়াৰে আপডেট এটা দিছিলোঁ, শ্বৰ্টছ আপডেট এটা দিছিলোঁ। এইকেইটা ইমান ডাঙৰ হৈছে। ইয়াতে মোৰ 40টা পোৱালি আছে টোটেল। এয়া পানীৰ বাচন হয়, দুটা পানীৰ বাচন ৰাখিছোঁ, এটা ডাঙৰ এটা সৰু ৰাখিছোঁ। এটা লাইট দি থৈ দিছোঁ সিহঁতৰ কাৰণে। এয়া দানাৰ মই দানাৰ বাচন মানে আমাৰ ইয়াতে নাপালোঁ দোকানত, সেইবাবে মই এনেকৈ বাঁহৰে বনাই কিনে দি দিছোঁ। আৰু আপোনালোকেও দিব পাৰে, এনেকৈ বাঁহৰ বনাব পাৰে। আপোনালোকক দেখুৱাইছোঁ, এইফালে দেখুৱাই আছোঁ, ৰ'বতে চাই থাকক। আপোনালোক এনেকৈ আপোনালোকে বাঁহৰে বনাই দিব পাৰে ইহঁতক। মেইন কাৰণ হ'ল, মই তাৰমানে দোকানত গৈছিলোঁ, ইয়াতে আমাৰ ডিপিলা চক হয়, ডিপিলা চকত মই গৈছিলোঁ, কিন্তু দানা বাচন নাই ইয়াতে। বহুত ডাঙৰ বাচন আছে, মই ইমান ডাঙৰ বাচনো নালাগে, সৰু বাচন হ'লে হৈ যায়। সেইটো কাৰণে মানে সৰু বাচন নাপালোঁ, আৰু মই বেলেগত যাব টাইম পোৱা নাই। এই বেহাৰৰ মানে অলপ খেতি কৰিছোঁ এইবাৰ, অলপ 2 বিঘামান, সেইকাৰণে বেহাৰ খেতিত লাগি আছোঁ। সেইটো এবাৰ টাইম পোৱা নাই ক'তো যাবৰ কাৰণে। সেইটো আজি মানে ভিডিঅ' দিব পৰা নাই, আপোনালোকে বেয়া নাপাব। মানে কি আৰু, এনেকৈ পথাৰত লাগি থাকোঁতে মানে টাইমে পোৱা নাই আৰু ভিডিঅ' বনাবৰ কাৰণে। আজি ভাবিলোঁ এটা ৰাতিয়ে বনায়ে দিওঁ ভিডিঅ' এটা, আৰু মোৰ গাহৰি ফাৰ্মৰো আপোনালোকক এটা সৰু আপডেট দি দিম, চাই থাকিব, স্কিপ নকৰিব ভিডিঅ'টো আপোনালোক। দাদাই কচু কাটি আছে, দাদা কচু কাটিছে। হয়, এইটো মানে কেনেকৈ দিয়ে, সিজাই লওঁ ন? দুইটা সিজাই লওঁ, সৰু সৰু কাটিছোঁ। সিজাই উঠি অলপ গলি যাব লাগিব। তাৰপিছত তেলত চাউল দিম, তেনেকৈ খুৱাই দিম। মানে চাউলটো মানে উহাই লৈ সিজাই পেলাই গোটাই দুয়োটা মিক্স কৰে আৰু লগতে মিক্স কৰি দিম, মিক্স কৰি মানে খুৱাই দিয়ে আৰু। খুৱাই দিম। কচু আনিছে, উহাব লাগিব, উহাই সিজাই সৰু সৰুকৈ কাটিব লাগিব, পিচ পিচ কৰি এনেকৈ কটাৰ পিছত মানে উহাই পেলাই সিজাই গাহৰিক দিয়া হয়। সেইসকলে চাই থাকক, সকলোখিনি জানিব কেনেদৰে উহাই দেখাই আছোঁ। সেইসকল চাই থাকক। ইয়াত সিজোৱা হয়, ইয়াত সিজোৱাৰ কাৰণে ইয়াত পানী গৰম কৰিছে, পানী গৰম কৰিছে, জুই দিয়া হৈছে, এনেকৈ মানে সিজাই লোৱা হৈছে। পানী ইয়াত কচু দিয়া হ'ব, কচুখিনি সিজাম, তাৰপিছত ভাতটো সিজাই একেবাৰে মানে দুয়োটাই মিক্স কৰি পেলাই গাহৰিক দিয়া হ'ব। ফ্ৰেণ্ডছ চাই থাকক সেইকাৰণে ভিডিঅ'টো, আৰু নতুন কৰা ভিডিঅ'টো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ আমাৰ মানুহে যিমান পাৰে আমাক শ্বেয়াৰ কৰি দিয়ক, কাৰণ আমাক যিসকল ফ্ৰেণ্ডছ আছে, ফ্ৰেণ্ডছসকলে আমাক বহুত ছাপোৰ্ট কৰিছে। ছাপোৰ্ট কৰাৰ কাৰণে আমাৰ বহুত ভাল লাগিছে। নতুনকৈ অহা ভিডিঅ'সকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। চাই থাকক সেইকাৰণে ভিডিঅ'টো। এনেদৰে কচু হোৱা আছে। ফ্ৰেণ্ডসকলে যদি নতুনকৈ গাহৰি ফাৰ্ম কৰিব খুজিছে বা আগতেও আছে, ফ্ৰেণ্ডসকলে এনেদৰে কম খৰচত হয় আৰু কচু আৰু ভাত সিজাই দিলে, লগত চাপৰ দিব লাগিব, ব্ৰইলাৰ দানা দিব পাৰে, ব্ৰইলাৰ দানা চাপৰ মিক্স কৰি দিব লাগিব। এনেদৰে খুৱালে অলপ দানা কম খৰচত হয় আৰু। গৰাকীজনক দেখাই দিছোঁ, এইজন হৈছে প্ৰাণজিত। প্ৰাণজিতে বৰ্তমান গাহৰিৰ লগত জড়িত হৈ আছে।